দুলীয়াজান আৰক্ষীয়ে 8 ছেপ্টেম্বৰৰ নিশা নাওহলীয়া অধীনস্থ অইল ইণ্ডিয়াৰ খাদ 567 নং তেল খাদত তেল চুৰ কৰা আৰু খাদত অগ্নিসংযোগ কৰাৰ অভিযোগত দুই তেল চোৰক কালি ৰঙাঘৰৰ আলহী কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা ৰাষ্ট্ৰীয় সম্পদ লুণ্ঠনেৰে অইল ইণ্ডিয়াৰ পাইপ তথা তেল খাদত ভাল খুলি কণ্ডেক্স তেল চুৰ কৰি চোৰ দুটাই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। দুলীয়াজান আৰক্ষীয়ে নাওহলীয়া আৰক্ষীৰ সহযোগত আটক হোৱা তেল চোৰ দুটাক ভাদৈ পাঁচ আলিৰ যতীন গগৈ যোৱা ইংৰাজী 8-9-18 তাৰিখে যিটো নাওহলীয়া জুটলিবাৰী এলেকাত যিটো অইল খাদত জুই লাগিছিলে তাৰ সন্দৰ্ভত আমি তদন্ত কৰি অভিযান চলাই যোৱাৰ নিশা দুজন অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ। এজন হৈছে যতীন গগৈ, এজন হৈছে ক্ষীৰোদ গগৈ। তেওঁলোকৰ পৰা প্ৰায় আমি 500 লিটাৰ কণিকান্ত উদ্ধাৰো কৰিছোঁ আৰু বৰ্তমান তেওঁলোক গ্ৰেপ্তাৰ কৰি মহামান্য আদালত প্ৰেৰণ কৰা হৈছে। আৰু কিমানজন ব্যক্তি দুলীয়াজানৰ পৰা ৰাহুল দত্ত, এনি 365 লাইভ।